रायजसभानि एमपि रेनगारा नार्जारिया दासान्दि बिजनि जिल्ला इउपिपिएलनि सिङाव रायजो राजाफोरनि न' हाबनानै सावरायनायखौ नुनो मोन्दों। थारैनो नोंथाङा रायजो राजाफोरजों लोगो हमनायनि गुबै जाहोनखौ मिथिगौ ना? एमपि रेनगारा नार्जारि बिथाङा रायजो राजाफोरखौ लोगो हमनायनि गुबै बाथ्राखौ खौरांगिरिनि सिगाङाव मा फोरमायदों फै मिथिना लानि। আমাৰ দলীয় কৰ্মীসকলৰ লগত এটা ভাৱ বিনিময় কৰাৰ কাৰণে আমি ঘৰে ঘৰে সোমাইছোঁ। আমাৰ দলীয় কৰ্মীৰ ঘৰত ধুনীয়া এটা পৰিৱেশ। আমাৰ লগত আছে আমাৰ ইএম মহোদয় ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, আমাৰ জিলা কমিটিৰ সভাপতি ফণীন বসুমতাৰী ডাঙৰীয়া আৰু জিলাৰ আমাৰ জ্যেষ্ঠ নেতাসকল ইয়াত উপস্থিত আছে। প্ৰত্যেকটা প্ৰাইমাৰী প্ৰত্যেকটা ব্লক কমিটিৰ সব দলীয় নেতাবিলাক ইয়াত উপস্থিত আছে। আজি আমাৰ দলীয় এজন কৰ্মী সাধাৰণ কৰ্মী তেখেতৰ ঘৰত আমি আহিছোঁ। এই অঞ্চলৰ উন্নয়ন কেনেকৈ কাম কৰিছে, ভিচিডিচি কেনেকৈ কাম কৰিছে, আমাৰ দলীয় কৰ্মকৰ্তাসকল কেনেকৈ কাম কৰিছে, এইবিলাকৰ ওপৰত আমি পৰ্যালোচনা কৰিছোঁ। তাকে আমি অনাগত দিনত ভাল এটা যাতে আমি চৰকাৰৰ পলিচি লৈ পেলাই আকৌ আমি কাম কৰিব পাৰোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ধুনীয়া এটা চৰকাৰ চলাই আছে। ইয়াত ইউপিপিএল বিজেপি একেলগে আমি চৰকাৰ চলাই আছোঁ। অসমৰ বিজেপি ইউপিপিএল আৰু এজিপি চলাই আছোঁ। তো জনকল্যাণ যিবিলাক আঁচনি ভিচিডিচিৰ জৰিয়তে হৈ আছে এইবিলাক আমি অলপ কথা পাতিছোঁ। কিমান পৰ্যায়লৈকে আমি কাম কৰিব পাৰিছোঁ। ৰিপৰ্টবিলাক খুব ভাল, ৰাইজৰ সঁহাৰি খুব ভাল, দলীয় কৰ্মীবিলাকে খুব কাম কৰি আছে। তো গতিকে খুব ভাল এটা পৰিৱেশ। গতিকে মই আমাৰ দলীয় কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ, ভিচিডিচিৰ সদস্যসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অঞ্চলৰ ৰাইজে যিটো খোলাখুলিকৈ আমাক জনাইছে যে এই অসুবিধা আছে সেইটো আমি কৰিব লাগে। আজি ধৰি লওক ইয়াত আহিলোঁ, ইয়াৰ হাতীৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, দলঙৰ সমস্যা আছে, এইবিলাক চবে খোলাখুলিকৈ আলোচনা কৰিছে। তো চৰকাৰী আঁচনি যিবিলাক হৈ আছে এইটো ভালদৰে হৈ আছে বুলি তেওঁলোকে জনাইছে। তো এইটো আমাৰ কাৰণে খুব ভাল। তো গতিকে ভাল পৰিৱেশত আমি আলোচনা কৰিছোঁ। আৰু যিটো শান্তি ৰাইজে পাইছে এইবেলি সেইটোৱে আমাৰ কাৰণে খুব ডাঙৰ কথা। বিগত দিনবোৰত বিপিএফৰ দিনত কি ঘটনা ঘটিছিল চবেই গম পায়। 15টা বছৰত মানুহে উত্তৰ দক্ষিণ পূব পশ্চিম যাব নোৱাৰা এটা পৰিৱেশ আছিল। আজি আমাৰ মাজত ধুনীয়াকৈ কাম কৰিব পৰা, দিনে ৰাতি কাম কৰিব পৰা এটা পৰিৱেশ আহিছে। তো গতিকে শান্তি আৰু উন্নয়ন আমি একেলগে লৈ যাব বিচাৰিছোঁ আৰু এতিয়া সেইটোকে আমি আগবাঢ়ি লৈ গৈছোঁ। আমাৰ প্ৰস্তুতি সদায় ৰেডি। ৰাজনীতিৰ দল যিকোনো মানে নিৰ্বাচন নহওক কিয় ইয়াৰ কাৰণে সদায় প্ৰস্তুতি। আমাৰ ইউপিপিএল দল আগৰ পৰাই প্ৰস্তুতি আছে, এতিয়াও প্ৰস্তুতি আছে, অনাগত দিনত আমাৰ প্ৰস্তুতি থাকিবই। আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি এতিয়াও তুংগুত আছে আৰু যেতিয়াই আহিব নিৰ্বাচন তেতিয়া আমি খেলিব পৰা অৱস্থাত আছোঁ। তো গতিকে ভাল এটা পৰিৱেশত আমি আছোঁ। আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ কোকৰাঝাৰ সমষ্টি, আমাৰ বেলেগ সমষ্টি যিখন সমষ্টিত আমাৰ যিটো মিত্ৰজোঁটে খেলিব আমি মিত্ৰজোঁটে সব আমি জিকিম। थैंक यू। थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा। बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान, सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन। मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन। 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन। इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास, अनलाइन टेस्ट, अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेसननि सुबिदा मोननो हागोन। इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन। गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्टोरनिफ्राय इम्पल्स आसाम एपखौ डाउनलड खालामनो हागोन। लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन।